তাই পুৰা আজি হেপী গাঁৱত আহি মুকলি পৰিৱেশ পাইছে বহুত হেপী সঁচাকৈ আজি বহুত ভাল লাগিছে চেচ আঙুলিয়ে চেচ কৰিব এতিয়া দাদাই আৰু আমি আজি আছো ৰঙিয়াত গান্ধীবাৰীত আমাৰ দাদা অচুত দা মৰমৰ দাদা আৰু দাদাৰ ঘৰত আছো আজি নিশাৰ সাজ দাদাৰ ঘৰত এইফালে জোৰদাৰ চলি আছে এইফালে পুৰা দবাই আছে চাব সময় নাই না কেনেকুৱা মাইণ্ড ব্লয়িং অ' মাই গড ইমান মজা লাগিছে বে খাই কিনে সঁচাকৈ কৈছোঁ বহুত টেষ্টি মাটি দাইল আছে তাৰপিছত আপোনাৰ নিম পাতেৰে মাছ বনাইছে এটা মাছ বনাইছে প্লাছ এটা আলু আৰু বিলাহীৰে এটা মাছ বনাইছে অ' মাই গড ইমান মজা লাগিছে প্লাছ আৰু এটা চিকেন আছে প্লাছ আপোনাৰ হেৰি আছে খাৰ বনাইছে মাছৰ মূৰাৰে খাৰ বনাইছে তাৰপিছত চব্জি এটা বনাইছে তাৰপিছত পাপৰ আছে তাৰপিছত অ' মাই জহা চাউল আৰু কি ক'ম আৰু মানে ভাষা নাই আৰু ক'বলৈ ইমান মজা হৈছে খাইছোঁ আৰু যিমান পাৰোঁ খাইছোঁ আৰু বিহু বুলি মানে ভোগালী বিহু ন খাইছোঁ আৰু ভোগে কৰিছোঁ আৰু ভাষা নাই আৰু ক'বলৈ হ'ব আৰু এইয়া আমাৰ পুৰা টেষ্টি খানা পুৰা খাই আছে পুৰা টাইম নাই ভাস্কৰ কেনেকুৱা মজা না আৰু এইফালে আমাৰ ছাৰসকলে খাই আছে আৰু এইফালে আমাৰ টিকলা টিকলিসকলে মোবাইলত ব্যস্ত আৰু আমাৰ টিকলি আছে পাপৰ খাই তাই পুৰা আজি হেপী গাঁৱত আহি মুকলি পৰিৱেশ পাইছে বহুত হেপী সঁচাকৈ আজি বহুত ভাল লাগিছে বহুত বেছি ভাল লাগিছে ইয়ালৈ আহি ইমান যে আইটেম দিছে বাপৰে কি খাম কি নাখাম যেন লাগি আছে খাই লওঁ অলপ আৰু আজি আমাৰ এই ভৰপূৰ আইটেমৰ মেইন ৰান্ধনীগৰাকী হৈছে এই আমাৰ মৰমৰ বৌ ইমান ধুনীয়াকৈ যে বনাইছে বৌয়ে বহুত কষ্ট কৰি বনাইছে ইমান বঢ়িয়া বনাইছে না ইমান ঠাণ্ডা তাৰমানে ইমানকেইটা আইটেম আচৰিত মইতো নোৱাৰিলোঁ হয় বনাব বৌয়ে বনাইছে আৰু প্ৰতিটো আইটেম ইমানেই টেষ্টি মানে ক'বলৈ ভাষা নাই থেংক ইউ বৌ চেচ আঙুলিয়ে চেচ কৰিব এতিয়া দাদাই আজি দা আঙুলি খাই যাব 1 hour later আমি ভাত পানী খাই আহিলোঁ আৰু এতিয়া এই ইমান ঠাণ্ডা ইয়াত মানে বহুত ঠাণ্ডা গুৱাহাটীতকৈ বহুত ঠাণ্ডা আমি সেইকাৰণে এতিয়া অলপমান জুই পুৱাই আছোঁ তাৰপিছত শুম আৰু লাহেকৈ এয়া আমাৰ দাদাই জুই দি আছে পুৰা ধমাই জুই দিলাইছে এইফালে আমাৰ এইবিলাক জুই পুৱাই আছে এইবিলাক চব জুই পুৱা মানুহ ঠাণ্ডা মাংস কিয় মুখৰ ভিতৰত হাত ভৰাই থকা হৈছে